গিট্টু বুঢ়া মাক বাপেকৰ বুকুৰ পৰা ওলাই অহা দুখৰ কথা। সেই দিনবোৰ তেওঁলোকে পাহৰি নোৱাৰে, যেতিয়া সন্তান সৰু আছিল। ৰাতি কান্দিছিল, দিনে ভোকত আছিল, আৰু মাক বাপে নিজৰ ভোক নিজৰ দুখ পাহৰি সন্তানক অগাতে খুৱাইছিল। মাক বাপে কষ্ট কৰিলে ধান খেতি কাম বন, বৰষুণত মাত্ৰ এজনেই সপোন লৈ, আমাৰ সন্তান সুখী হওক। সময় গৈ থাকিল, সন্তান ডাঙৰ হ'ল, নতুন ঘৰ নতুন জীৱন। কিন্তু সেই ঘৰটোত মাক বাপৰ ঠাই নাথাকিল। এতিয়া তেওঁলোকৰ দেহ দুৰ্বল, কণ্ঠ কঁপি উঠে, চকুত অশ্ৰু। তেওঁলোকে কতনো ধন বিচাৰে, নাই সোণ নাই সম্পত্তি, কেৱল এটা অনুৰোধ। চুপচাপ বহিম তোমাৰ মুখখন দিনে এবাৰ চাবলৈ দিয়া। সন্তানৰ আশীৰ্বাদ লৈ শান্তিত মৰিবলৈ দিয়া। এই গীতটোৱে সন্তানে প্ৰশ্ন কৰে, যিহাতে তোমাক খোজ দিব শিকালে, সেই হাত আজিও পাহৰিলা নেকি? বৈষ্ণৱটোৰ শিক্ষা মাক বাপ বুজানো নহয়, তেওঁলোকে আমাৰ জীৱনৰ শিপা। মাক বাপ নথকা ঘৰটো ঠিকে কেতিয়া সম্পূৰ্ণ হয়। যদি তুমি বিচাৰা, এইটো শুদ্ধ অসমীয়াত কবিতা ৰূপে লিখি দিম। হিন্দী বা ইংলিছত ব্যাখ্যা দিম, তোমাৰ মনৰ অনুভৱলৈ নিজৰ এটা গেলে লিখি দিম। কোৱা মাত্ৰ